নমস্কাৰ বন্ধুসকল, কালি ৰাতি একজাক বৰষুণৰ পিছত আমাৰ এৰিয়াটোৰ কি অৱস্থা হৈছে এই অলপ দেখাই দিওঁ বলক। এয়া হ'ল ৰাস্তা, যিটো আজিলৈকে কংগ্ৰেছৰ দিনতো নহ'ল, বিজেপিৰ দিনতো নহ'ল। এনেকৈ বোকাৰ মাজে মাজে চাৰ্কেছ খেলি খেলি আগবাঢ়িব লাগে। এই যে ৰাস্তাটো দেখিছে, অলপমান আগত যাই কিনে তাতে মঙলদৈ সাংসদৰ ঘৰ আছে, বিল্ডিংটো আছে। এতিয়া আমি ইফালেদি নাহে, তো এইটো ৰাস্তা নে নলা আপোনালোকে নিজে কৈ দিয়ক। তাৰ অৱস্থা দেখিছে নহয়। ইয়াৰে স্থানীয় নিবাসী মানে কমলাবাৰী, বেহাৰবাৰী এই অঞ্চলৰ নিবাসীহঁতক বাছ এটাই প্ৰশ্ন, ভোটটো দিয়াৰ আগতে এবাৰ চাব আপোনালোকৰ সমস্যাবোৰ সমাধান হৈছে নাই। বাকী ৰাইজৰ ডিচিজন ৰাইজে কৰিব। তো মোৰ খবৰ দিয়া বৰ্তমান হ'ল, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।